Hello everyone, Chess School Asamole সকলোকে স্বাগতম জনাইছো ৰাতিপুৱা 5টা বজাৰ যেটো চেছ প্ৰবলেম আছে এটো নম্বৰ 4th হয় সো গুড মৰ্নিং एवरीवन তো প্ৰবলেমটো এটোই আছে ইয়াত কোৱেশ্চনটো আছে হোৱাইটে ব্ল্যাকক দুটা সালত চেকমেট কৰিব লাগে সো আহা আমি সলিউশনটো কেনেকৈ কৰিব পাৰি চাও তো এটা ইম্পৰ্টেন্ট কথা যদি তোমালকে নিজে ট্ৰাই কৰিব বিচাৰিছা ভিডিওটো পজ কৰি পিনে অলপ চাই লোৱা ট্ৰাই কৰিব পাৰা এটি আনসাৰটো লৈ আহো এটি পজিশনটোত আমাৰ প্ৰত্যেকটো পিস কুইন নাইট পন ধৰিব পাৰো ডাবল বিশপ নাইট আৰু ৰুক প্ৰত্যেকটো পিসে কিবা নহয় কিবা কাম কৰি আছে এতিয়া দুটা সালত চেকমেট কৰিবলৈ এতিয়া আমি কিছুমান সাল ট্ৰাই কৰিব পাৰো যেনে নাইট টু ইয়াৰ পৰা চেক দিবলৈ বাই দি ৱে ব্ল্যাকৰ পন এই সাইডে আহি আছে আৰু হোৱাইটৰ পন এই সাইডে গৈ আছে তো চেক দিলু কিং টু এতিয়া সিম্পল f4 ইয়াত যাব পাৰে তে নেক্সট মুভত হোৱাইটে ব্ল্যাকক চেকমেট দিব নোৱাৰে চেক দিব পাৰিব এনেকে আৰু চেকমেট দিব আৰু চেক আছে নি কৰাৰ পৰা এটো চেকটো খাই থৈ দিব তো আৰু চেক নাই তো চেকমেট নহয় এটো যদি খাই দিয়ে তো সিম্পল খাই দিব ইয়াৰ পাছত চেকমেট আছে নেকি যদি এটো চেক দিও আমি নাইটটো পাতি দিম কিন্তু এতিয়া এটো খাব পাৰিব এটো তিনটা সালত চেকমেট হৈ গল আমাক লাগে দুটা সালত এতিয়া কি হ'ব পাৰে আৰু কি চেক আছে কুইনে ইয়াৰ পৰা চেক দিব পাৰে ইয়াৰ পৰা চেক দিলেও আই থিংক বিশপটো পাতি দিব বিশপটো পাতি দিয়াৰ পাছত কি দিব পাৰে কুইন টেক্স চেক আমি দিম পলাই যাম কাৰণ নাইট টু ইয়াত আছে ৰুকখনে এটো কিঙৰ এস্কেপ স্কোৰটো বসোৱা নাই কিন্তু এই পজিশনটোত এতিয়া আমি নাইট টেক্স d3 চেকমেট কৰিব পাৰো কিন্তু আকৌ তিনটা সাল হৈ গৈছে তো এই পজিশনটোত বহুত কিনি বস্তু চিন্তা কৰাৰ পাছত একচুয়াল আনসাৰটো হৈছে কুইন টু f7 এটা স্লো আৰু ৱেটিং মুভ বুলি ক'ব পাৰিম এটো স্লো মুভ একাৰণে ক এটো এনেকুৱা এটা সাল যেটো বিশেষ পজিশনটো একো ডিফাৰেন্স কৰা নাই কিন্তু হৰু হুৰা কিছুমান পইণ্ট আছে যেনে কুইন টেক্স f7 প্লাস কুইন টেক্স বুলি কৈছো যদি নাইট ৰেটো খায় তো কুইন টেক্স চেকমেট কৰিব পাৰে d5 ত এনেকুৱাখিনি কিছুমান হৰু হুৰা পইণ্টস কুইন f7 দিয়া পাছত ইয়াত হৈছে এতিয়া ব্ল্যাকৰ ওচৰত ধেৰ অপচন আছে প্ৰথম আমি চাও c2 যদি দিও কুইন টেক্স c7 চেকমেট চাইলৱা কিং কটো যাব নোৱাৰে d3 দিব পাৰে তেতিয়াও কুইন টেক্স c7 চেকমেট আৰু এক মিনিট কুইন c এতিয়া আৰু কি দিব পাৰে নাইট টেক্স যদি পন কৰে মই কলুৱে কুইন টেক্স d5 চেকমেট আৰু কুইন টেক্স ৰুক কৰিব পাৰে মই জাস্ট এটা দি দিছো তো কুইন টেক্স c7 চেকমেট আৰু কি দিব পাৰে কি দিব পাৰে তো তোমালোকৰ ওপৰতে মই এৰিলো জি সালে আছে চেকমেটৰ সাল এটা ন এটা ওলাবই সাপোজ নাইট টু ইয়াত আহিলে তেতিয়া বিশপ টু g3 চেকমেট নাইট টু ইয়াত যোৱা লগে লগে ৰুকৰ এই ৰেংকটো ওপেন হৈ গল তো কিঙে এই স্কোয়াৰটোলত যাব নোৱাৰে এস্কেপ স্কোৰ বন্ধ হৈ গৈছে তো এনেকে বিভিন্ন ধৰণৰ সাল দি এই পজিশনটোত আমি জিকিব পাৰো বিভিন্ন নহয় এটা সাল যেটো হৈছে কুইন f7 এই সালটো উলিয়াবলৈ বহুত কষ্টও হ'ব পাৰে বহুত প্লেয়াৰ্ছৰ একচুয়ালি ইয়াত এটা হৰু ষ্টাডি আছে যেটো তোমালকে জানি লোৱাটো ভাল যে এটা পজিশনত প্ৰত্যেকটো পিস ইনক্লুডিং পন তেওঁলোকে কিবা নহয় কিবা এটা কৰি থাকে ইম্পৰ্টেন্ট টাস্ক এই কামটো টাস্কটো কি হয় তোমালকে এটো বস্তু ভালকৈ জানিব লাগিব হে তাৰে এটো ষ্টাডি হয় হেতু বস্তু এটো প্ৰ্যাকটিস কৰা হৈছে সো ঠিক আছে আজি ভিডিওটো ইয়াতে হেক কৰিছো কাইলৈ ৰাতিপুৱা 5টা বজাত আৰু এটা ভিডিও লৈ আহি আছো তো চেনেলটো সাবস্ক্ৰাইব কৰি লবা ভিডিওটো লাইক কৰিবা ফ্ৰেণ্ডছক শেয়াৰ কৰিবা তেতিয়ালৈকে টাটা বাই বাই